ঘৰত থাকি গেলি পচি আছিলোঁ এতিয়া আমি অলপ দূৰলৈ যাবলৈ ওলাইছোঁ তো সেইকাৰণে যাব ওলালোঁ আৰু বাই 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 বাই। তো এতিয়া যোৱাৰ আগতে আমাৰ জ্যেষ্ঠ মোৰ জেঠাক সেৱা জনাই মই যাত্ৰাটো আৰম্ভ কৰিলোঁ। এয়া মোৰ লগত অবিনাশ আহিলে পালেহি। ভালকে আহিবা, হেপী জাৰ্নি, ভালকে যাবা আৰু ভাল কি ভিডিঅ' দেখা পাম বুলি আশা ৰাখিলোঁ আৰু নতুন নতুন অভিজ্ঞতাবিলাক আমাৰ লগত শ্বেয়াৰ কৰিবা। নিশ্চয় নিশ্চয়। আমাৰ সকলো বাইকবিলাক আহি পালে আৰু তেতিয়া এয়া আমাৰ ফ্লেক্স আৰি আছে, ছেভ নেচাৰ, ছেভ ৱাইল্ড লাইফ এণ্ড এয়া হৈছে আমাৰ আৰ্ট ৰেঞ্জাৰ অৰ্থাৎ আমাৰ NGOৰ পতাকা। এনেকৈ লৈ এতিয়া যাবৰ কাৰণে ৰেডি হৈছোঁ নেৰাটা। তো মানে কি আমাৰ যাত্ৰা আৰম্ভ হ'বই আৰু অলপ পিছতেই। জয় ৰাম বোলা, জয় হৰি বোলা। এতিয়া তেল ভৰাবৰ কাৰণে আমাৰ গাড়ীবিলাক ডিপুলৈ সোমাই দিলোঁ। তেলৰ দামটো জানেই আপোনালোকে। এতিয়া মানাস টাইগাৰ প্ৰজেক্টৰ অফিচত সোমালোঁ আৰু ইয়াৰ পৰাই আমাৰ ফ্লেগ হোষ্টিং হ'ব। প্ৰথমে আমাক কিছুমান বস্তু উপহাৰ দিছে তেওঁলোকে। যাত্ৰা আৰম্ভ কৰাৰ আগতেই ছাৰহঁতৰ লগত এটি ফটো ক্লিক কৰিলোঁ। এতিয়া ছাৰে আমাৰ পতাকা উত্তোলন কৰি আমাৰ বাইক যাত্ৰা আৰম্ভ কৰিলে। আমাৰ এই যাত্ৰাৰ মূল উদ্দেশ্য হৈছে ছেভ নেচাৰ আৰু ছেভ ৱাইল্ড লাইফ। আমাৰ যি বন্যপ্ৰাণী হত্যা, তাৰপিছত আমাৰ গছ গছনি এনেকৈ কাটি ধ্বংস কৰিছে সেইবিলাক আমি বচাই ৰখাৰ উদ্দেশ্যেৰে আমি এটি মেছেজ দিয়াৰ কাৰণে আমাৰ যাত্ৰা আৰম্ভ কৰিছোঁ। আৰু প্ৰথমে আমি আহি পাইছোঁ বঙাইগাঁওস্থিত কাকৈজনা গাঁৱত। সোণালী বান্দৰৰ বাবে বিখ্যাত এয়া কাকৈজনা আৰু কাকৈজনাৰ পৰিৱেশটো দেখাবৰ বাবে আমাক দাদা এজনে লৈ যাই আছে আৰু ইয়াত এটি ধুনীয়া পৰিৱেশে বিৰাজমান। এটি নিজৰা আছে সৰুকৈ আৰু ইয়াত কি কৰিব পৰা যায় বা কি কৰিব পৰা নাযায় তাৰ বাবে আমাক দাদাজনে ধুনীয়াকৈ দেখাই দিছে। আৰু ইয়াতে এটি ভগৱানৰ মন্দিৰো আছে, শ্ৰী শ্ৰী শিৱ মন্দিৰ। আমি বাৰু তাত নাযাওঁ। তো এতিয়া আমি অলপ পৰিৱেশটো দেখাবলৈ চেষ্টা কৰিছোঁ। আৰু সোণালী বান্দৰক গল্ডেন লাংগুৰ বুলি কোৱা হয়। এতিয়া আহি পাইছোঁ আমি ধুনীয়া চাই নিজৰাটোলৈ। অলপ ফটো চটো উঠোঁ ইয়াতে। আমি দাদাৰ লগত এটি ফটো ক্লিক কৰিলোঁ। How about you feeling? It is very adventurous and it's awesome because you guys are here with me in this Kakoijana hill. এতিয়া কাকৈজনাৰ কমিটিখনৰ লগত এটি ফটো ক্লিক কৰিলোঁ আৰু এতিয়া আমাৰ যাত্ৰা অন্য দিশে আগবাঢ়িল। আমাৰ মাজৰ পৰা বিদায় ল'ব জিজ্ঞাস দাই। তেওঁ মানে বিশেষ কাৰণৰ কাৰণে আমাৰ ৰাইডত কমপ্লিট যাব নোৱাৰিব। তেওঁ মানে এতিয়া ঘৰলৈ উভতিব। এতিয়া আমাৰ লাঞ্চ টাইম হৈ গৈছে আৰু হোটেল হিমালয়ত আমি লাঞ্চ কৰিবৰ কাৰণে গোটেইবিলাকে সোমালোঁ। আজি নিৰামিষেই হ'ল আৰু খালোঁ। এতিয়া কেনেকুৱা পাল খালি প্ৰেচিডেণ্ট ছেক্ৰেটাৰী মনৰ অনুভৱ জানিব বিচাৰিছোঁ। কেনেকুৱা পালে খাই হিমালয়ত? আমাৰ মানুহজনক অলপমান মন্তব্য জানিব বিচাৰিছোঁ। দাদা কেনেকুৱা পালে হিমালয়ত? পালে, কিন্তু দুখৰ বিষয় এইটোৱে যে আমাক নিৰামিষ খোৱা ভাবি আছিলোঁ অলপ
বেছিকৈ খাব পাব প্ৰথমতে যদি গোটেইখিনি খাই ল'ব খোজা তেতিয়া মানে গাহৰিটো ভাল হয় কিন্তু চব মাহে অকাটো দতৰা এতিয়া আমি যাত্ৰা আৰম্ভ কৰিলোঁ ৰায়মানা নেশ্যনেল পাৰ্কলৈ আৰু এইখন ক'ত অৱস্থিত তাৰ বিষয়ে অলপমান আপোনালোকক ডিটেইলছ সহকাৰে জনাবলৈ চেষ্টা কৰিছোঁ। জানো আমি ৰায়মনা নেশ্যনেল পাৰ্ক ক'ত আছে। প্ৰথমতে আমি মেপখনৰ পৰা জুম কৰি দেখাইছোঁ আৰু এই যে আপোনালোকে সেউজীয়া সেউজীয়া ঠাইখিনি দেখিছে এইখিনি হৈছে আমাৰ ৰায়মনা নেশ্যনেল পাৰ্ক আৰু ইয়াৰ মাটিকালি হৈছে 422 কিলোমিটাৰ স্কুৱেৰ। আহোঁতে আহোঁতে সন্ধিয়া লাগি গ'লে আৰু ফাইনেলি আমি কোকৰাঝাৰস্থিত মধ্য বনাঞ্চল কাৰ্যালয়ত আহি উপস্থিত হ'লোঁ আৰু ইয়াতে আজি আমি থাকিম আৰু বাকী ডিটেইলছ আমি অহাকালিৰ ব্লগটোত জনাম আৰু ৰায়মনাৰ বিষয়ে অকণমান আপোনালোকক জনাবলৈ চেষ্টা কৰিম। ধন্যবাদ।